ৰয়েল এনফিল্ডৰ ডিলাৰ চাব পাৰে মুকালমুৱাত। গাইজ আমাৰ এতিয়া ৰাস্তা বনাই আছে বৰ্তমান। হে গাইজ মই আজিজ আৰু আপোনালোকে চাই আছে আজিজ ব্লগছ। গাইজ আমি আজি ক'ত যাওঁ পাত্তা নাই, তো ক'ৰবাত যাম, ফুৰিব যাম, ঠাণ্ডা বতাৰ, চুৱেটাৰ টুৱেটাৰ মাৰিছোঁ গাইজ। তো যাই আছোঁ, ক'ত যাওঁ গম নাপাওঁ, জাহা তাহা যাম, চাই ৰাখিব ভিডিঅ'ত। তো গাইজ ৰয়েল এনফিল্ডৰ ডিলাৰ চাব পাৰে। তো গাইজ মানে এতিয়াতে মুকালমুৱাত যাম লাগছে, গুৱাহাটীৰ দৰে যাম লাগছে গাইজ। আমাৰ এতিয়া ৰাস্তা বনাই আছে বৰ্তমান। আমি যিহেতুকে খাওঁ গাড়ীখনক অলপ খুৱাব লাগিব। তেল পেট্ৰল নে ডিজেল? পেট্ৰল গাড়ী গাইজ। গাইজ থাম্বনেইলৰ কাৰণে ফটো উঠাতে ৰখিলোঁ, তো জেগাটো বহুত ভাল লাগিছে, আপোনালোকক দেখি আছোঁ। তো গাইজ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। হে গাইজ মই আজিজ আৰু আপোনালোকে চাই তাৰপিছত কথা পাতিছোঁ। আগে মুটি লওঁ ৰ'ব গাইজ।